এই আপোনালোকে দেখি আছে এই বাইদেউগৰাকীয়ে আচলতে কিয় দেখাইছে আৰু বাইদেউগৰাকীয়ে বিচাৰিছে কি আৰু কিয় এনেকুৱা কৰিবলৈ বাধ্য হৈছে এই বাইদেউগৰাকীয়ে আপুনিও জনপ্ৰিয় হ'ব বিচাৰে নেকি আপুনিও হে কৈষ্মানাথৰ দৰে আপুনি ভাইৰাল হ'ব বিচাৰে নেকি সহজ কথা এইখন অসমৰ কাৰণে একদম সহজ কথা আপুনি বিচাৰিলে একেদিনাই এদিনৰ ভিতৰত আপুনি ভাইৰাল হ'ব পাৰিব অৰ্থাৎ আপুনি গোটেই অসমবাসী ৰাইজৰ পৰা আপুনি জনপ্ৰিয়তা আৰ্জন কৰিব পাৰিব অতি সহজে সিম্পল প্ৰসেছ মই আজি আপোনালোকক দেখুৱাম জনপ্ৰিয়তাৰ পাবৰ কাৰণে অৰ্থাৎ ভাইৰাল হ'বৰ কাৰণে এইখন অসমৰ মানুহবিলাকে কোনে যে কি কৰা নাই আপোনালোকে দেখি আছে প্ৰথমতে আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাইছো আপোনালোকে চাই লওক তোমার খোঁজার পরখ পাই জিপাল ধরা উথলি যায় আসু আমি এই আপোনালোকে দেখি আছে এই বাইদেউগৰাকীয়ে আচলতে কিয় দেখাইছে আৰু বাইদেউগৰাকীয়ে বিচাৰিছে কি আৰু কিয় এনেকুৱা কৰিবলৈ বাধ্য হৈছে এই বাইদেউগৰাকীয়ে কেৱল অসমীয়াৰ অৰ্থাৎ অসমৰ সস্তীয়া জনপ্ৰিয়তা অৰ্থাৎ ভাইৰাল হোৱাৰ আশা এই বাইদেউ মনত পুহি ৰাখিছে সো তেখেতে চেষ্টা কৰি আছে অলৰেডি তেখেতে বহুতৰ মোবাইলত মানে বহুতৰ হোৱাটছআপ ফেচবুকত মানে এইটো ষ্টাটাছ বনি গ'ল আৰু কিমানে ইউজ কৰিব তাৰ পাছত তাইও এদিন ভাইৰাল হৈ যাব গতিকে আপোনালোকে দেখি আছে অলপ দিনৰ আগৰ পৰা নহয় আগৰ পৰাই মানে প্ৰথমতে মই আপোনালোকক আৰম্ভণি কৈছোঁ মানৱী বৰুৱা মানে অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হয় তাই প্ৰথমতে কৰ পৰা ভাইৰাল হ'ল গম পাই না আপোনালোকে তেখেতে এইখন ছ'চিয়েল মিডিয়াত মানে তেখেতে কান্দি ভিক্ষা মাগিছিলে বাৰ্থডে পাতিবৰ কাৰণে তাৰপাছত তাই অলপ জনপ্ৰিয়তা আৰ্জন কৰিলে ঠিক তেনেকৈ আপোনালোকে দেখি আছে কৈষ্মানাথে পে বজাই জনপ্ৰিয়তা আৰ্জন কৰিলে অৰ্থাৎ ভাইৰাল হ'ল তাৰপাছত কোনোবাই মানে গামোচাখনক লৈ বিতৰ্ক সৃষ্টি কৰিছিলে সেই তাতো বহুত হ'ল আৰু ৰাতুল নাই ৰিতুল কৈতো যে মুছলিম ল'ৰাটো মানে জ্যোতিস্মিতা কলিতা নেকি ছোৱালীজনীৰ লগত যে কান্দি তেখেতো ভাইৰাল হ'ল সেইটো টাইমত তাৰপাছত এতিয়া আকৌ ওলাইছে আপোনালোকে সকলোৱে গম পাইছে চাগে অলৰেডি গামোচা জ্বলাই দিছে সেইটো আন একো নহয় তেখেতৰ মগজু কোনো বিকৃতি ঘটা নাই আপোনালোকে ভুল নুবুজিব তেখেতকো লাগে অলপ অসমৰ মানে সস্তীয়া জনপ্ৰিয়তা গতিকে মই ক'ব বিচাৰোঁ যদি আপুনি জনপ্ৰিয়তা আৰ্জন কৰিব বিচাৰে অৰ্থাৎ আপুনি যদি অসমখনত ভাইৰাল হ'ব বিচাৰে তেন্তে আপুনি দুটা অপশ্যন বাছি ল'ব পাৰে এটা বহুত ভাল কাম কৰিব লাগিব আৰু দুটা বহুত বেয়া কাম কৰিব লাগিব তেতিয়া আপুনি জনপ্ৰিয়তা আৰ্জন কৰিব পাৰিব অৰ্থাৎ এদিনতে আপুনি ভাইৰাল হৈ যাব অতি সহজে মানে আপোনালোকে টেনশ্যন ল'বলগীয়া নাই ভালটোতকৈ আপুনি যদি বেয়াটো কৰে তেতিয়া আপুনি ভাইৰাল হৈ যাব এতিয়া আপোনালোকে দেখি আছে মই আপোনালোকক আৰু এটা ভিডিঅ' ক্লিপ দেখাইছো চাওক আপোনালোকে চাওক এই আপোনালোকে দেখিলে আচলতে এওঁলোকে কৰিছে কি আচলতে এওঁলোকক লাগে কি আপোনালোকে জানেনে এওঁলোককো লাগে ভাইৰাল হ'বলৈ মানে অসমৰ জনপ্ৰিয়তা লাগে বছ কথাটো ইমানে আৰু একোৱেই কথা নাই মানে গতিকে আপুনি যদি বিচাৰে ভাইৰাল হ'বলৈ তেন্তে আপুনি প্ৰথমটো বেয়া কাম কৰক তেতিয়া আপুনি অতি সহজে বেছি সোনকালে আপুনি ট্ৰেণ্ডত গুচি যাব গম পায় পুৰা ট্ৰেণ্ডত গুচি যাব আপুনি ভাইৰাল হৈ যাব 100% মই গ্যাৰাণ্টি দি কৈছোঁ আপুনি ভাইৰাল হ'বই হ'ব ভাল কাম কৰিলে আপোনাক যিমান চৰ্চা কৰিব অৰ্থাৎ যিমান সমালোচনা কৰিব বেয়া কাম কৰিলে তাতকৈ বেছি কৰিব গতিকে তাতকৈ বেছি ভাইৰাল হ'ব এতিয়া চাওক আপোনালোকে পে কৰিশ্মানাথ তাই কথা ক'ব খুজিছোঁ তাইক মই ভাল পাওঁ আগতে কৈছোঁ মই বেয়া পাওঁ বুলি নকওঁ তাই ধুনীয়া আৰু ভাল হেৰি কৈ বেয়া ভাবি দিছোঁ কিন্তু বহুতৰ কাৰণে তাই একো বস্তুৱেই নহয় কাৰণ কিয় চাওক তাই ভাইৰাল হ'ব লগা তাত একোৱেই নাই তাৰ সুৰটো বহুতৰ কাৰণে ভাল নহয় মানে একোৱেই নাই মানে সিমান ভাইৰাল হ'বলগীয়া বা সিমান জনপ্ৰিয় হ'বলগীয়া মানে অসমৰ কাৰণে বিশেষকৈ তাতকৈ বহুত ভাল প্ৰতিভা অসমত আছে সেইবিলাক কেতিয়াও হেৰি নকৰে কিন্তু পে কৈ দিলে ভাইৰাল হৈ গ'ল বছ কথা খতম তেনেকুৱা মানে এইখন অসমৰ কাৰণে একেবাৰে সহজ কথা জনপ্ৰিয়তা আৰ্জন কৰিবৰ কাৰণে চ' আপুনি যদি বিচাৰে তেন্তে আপুনি ট্ৰাই কৰিব পাৰে আৰু কিয়নো এইখন অসমৰ থকা মানুহবিলাকৰ মগজুবিলাক অলপ বিকৃতি ঘটা গতিকে মানে ইহঁতে আপোনাক একচেপ্ট কৰিবই আপোনাক ছাপোৰ্ট কৰিবই আপোনাক সমালোচনা কৰিবই কাৰণ এইখন অসমৰ ৰাইজৰ মানে সমালোচনা নকৰিলে সিহঁতৰ ভাতকেইটা হজমেই নহয় গতিকে সমালোচনা কৰাৰ কাৰণেহে মানে এইবিলাক যে বেছি ট্ৰেণ্ডত গুচি যায় আপোনালোকে গম পায়নে যিমানে সমালোচনা বা যিমানে বিতৰ্ক সৃষ্টি কৰিব সিমানে মানে এই বস্তুটো ওপৰলৈ গুচি যাব ছ'চিয়েল মানে ছাইটত এনেকুৱাই হয় আৰু আপোনালোকে গম পায় নিউজবিলাকত তেওঁলোকতো বিশেষ মানে নিউজেই বিচাৰি নাপায় তেওঁলোকৰ কণ্টেণ্টেই নাই তেওঁলোক কেৱল মানে সেই কামাইকে ক'লে কি আল বাল এইবিলাকে মানে
কিমান মানে আচৰিত মানে নিউজ মানে যিবিলাক মানে আমি চাবলৈ নিবিচাৰোঁ তেনেকুৱাবিলাক নিউজ সিহঁতে দিয়ে গতিকে আপোনাকো মানে সিহঁতে নিউজত দিবই আপুনি ভাইৰেল হ'বই চ' এইখিনিতে মই ক'লোঁ এটা কথা অসমৰ ৰাইজৰ এনেকুৱা বুলি ক'লোঁ আচলতে সেইটো কৰাৰ কাৰণে মই খুবেই দুখিত তাৰ বাবে মই সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আচলতে ক'বলৈ বাধ্য পৰিছোঁ আপুনি যদি আপুনি শুদ্ধ মগজুৰে ভাবি চাই তেন্তে আপুনি এইটো কথা ক'ব যে অসমৰ ৰাইজবিলাক তেনেকুৱা বুলি আপুনি এবাৰ ভাবি চাব এইটো আপোনালোকে দেখি আছে নহয় এইটো ৰূপজ্যোতি কৰ্মী চ' সেইটো পাগল মানে সেইটো পাগল বা সেইটো হামক বুলি চবেই জানে তাৰ পাছত তাত গৈ পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মানসিকতা মানে যিকেইজনে কমেণ্ট কৰে সেইকেইজনৰ মানসিকতা কিমান আপোনালোকে নিজে এবাৰ ভাবি চাওক তাৰ পাছত আপোনালোকে মোৰ যদি ক'ৰবাত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভুলটো মোৰ তলত দেখা সুন্দৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি মোৰ 100% ভুল হৈছে মই আপোনালোকক কথা দিছোঁ 100% মই আপোনালোকক মোৰ ভুলটো স্বীকাৰ কৰিবলৈ চেষ্টা কৰিম চ' গাইজ আৰু আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি পেলাই আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ সাহস দিব বুলি আশাৰে বাট চাইলোঁ ধন্যবাদ